আৰু 100 বিঘাতকৈ বেছি ভূমি ইফালে ৰাখি থোৱা হৈছে গতিকে সেইটো তেখেতসকলে এটা ইস্যু পাইছে কিছুমান মানুহে সেইকাৰণে আপোনালোকে চাওকচোন 4 দিনত কোনে কোনে ষ্টেটমেণ্ট দি আছে কোন গৈছে তাতে আপোনালোকে মই নাম ক'ব নালাগে আপোনালোকে জানে এই মানুহবিলাকক চাওক প্ৰমোদ বড়ো এই অঞ্চলবিলাকত সদায় মটৰচাইকেল চলাই ডাঙৰ অহা মানুহ গতিকে আজিৰ সময়ত যিসকলে ষড়যন্ত্ৰ কৰিছে এই মানুহবিলাকক আমি চাই আছোঁ যোনে এইবিলাক মানে কথাবিলাক কৈ আছে চাই আছোঁ চৰকাৰেতো চৰকাৰী তৰিকাত কৰে না আমাৰ চাৰ্কল অফিচাৰ কথা পাতি আছে SDO চিভিল কথা পাতি আছে সকলো লাগি আছে আমি লাগি আছোঁ ইয়াত ময়ো তেখেতসকলৰ লগত 4বাৰকৈ কথা পাতিলোঁ 3বাৰ 4বাৰ তেখেতসকলৰ টীম আহি কথা পাতিছে গতিকে মোৰ বিশ্বাস আছে লাহে লাহেকৈ তেখেতসকলে বুজি পাব সমগ্ৰ পৰ্বতজৰাৰ অঞ্চলৰ ৰাইজে এই প্ৰকল্পটো বিচাৰে কিছুমান ৰাজনৈতিক মানুহবিলাকেহে ৰাজনীতি কৰিবলৈ চান্স নোপোৱাৰ কাৰণে এইবিলাক নাটক কৰি আছে ৰাজনীতি কৰিলেতো চবতো আহিব তেখেতে ইয়াত আহিব নোৱাৰে বুলি কি কথা আছে চবেই আহিব কিন্তু কথা হৈছে যে আগৰ কংগ্ৰেছৰ দিনখিনি যদি আপোনালোকে অলপমান ৰিলটো টানি চায় 2008 কি হৈছিলে 2012 কি হৈছিলে আগৰ সময়ৰ পৰিৱেশবিলাক ৰিলবিলাক টানি চালে গম পাব কিন্তু আজি মই এইবিলাক কথা নকওঁ ৰাজনীতি কৰা চবৰো অধিকাৰ আছে খালি চাব লাগে যে এটা জ্বলন্ত অৱস্থাৰ পৰা বড়োভূমি শান্তি হৈছে ৰাজনীতি কৰাৰ নামত ইয়াত কোনো যাতে জুই জ্বলাবলৈ আকৌ নাহে এইটোৱে মোৰ অনুৰোধ মই বড়োলেণ্ডত জন্ম পোৱা বড়োলেণ্ডত ডাঙৰ দীঘল হোৱা আমি আজিৰ বয়সলৈকে তাত আৰ্মি পুলিচ CRPF বহুত দেখা পাইছোঁ বহুত অপাৰেশ্যন দেখিছোঁ আমাৰ স্কুলবিলাক মাহৰ পৰা মাহ ধৰি ক্লাছ হোৱা নাছিলে আমাৰ বজাৰবিলাক বছৰৰ পৰা বছৰ ধৰি খোলা নাছিলে আমাৰ মহিলাসকলে বাইদেউসকলে ৰাজপথলৈ ৰাস্তালৈ ওলাই আহিবলৈ এটা সময়ত ভয় কৰিছিলে এই পৰিৱেশৰ পৰা আজিৰ পৰিৱেশ আহিছে গতিকে ৰাজনীতি কৰাত কাকো বাধা নাই কিন্তু আমাৰ বড়োলেণ্ডত আজি কোনো যাতে পুনৰ জুই জ্বলাবলৈ জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ হিংসাৰ পৰিৱেশ ঘূৰাই আনিবলৈ কোনো চেষ্টা নকৰে সেইটোৱে মোৰ অনুৰোধ NDAৰ সমৰ্থন ইউপিএল থকাৰ পাছতো বিজেপিয়ে DPFৰ সমৰ্থন মানে বিচাৰি আছে মনে মনেতো মই কেনেকৈ ক'ম এতিয়া মনেতো আপোনালোকে ক'ব লাগিব মই ওপৰে হাল্লা কৰি যিটো কৰে এইটো গম পাওঁ কিন্তু মনেতো গম নাপাওঁ মই আপোনালোকে অলপ খবৰ লৈ পেলাই কম হ'ব পাৰে একে পৃথিৱীত আছে আৰু মানে মানুহক লগ পোৱাটো কি ডাঙৰ কথা আপুনিও কাকবা শত্ৰুক বজাৰত লগ পায় চাহ দোকানত লগ পায় মিত্ৰকো লগ পায় গতিকে এছেম্বলিত গ'লে লগ পাব পাৰ্লিয়ামেণ্টত গ'লে লগ পাব ৰাস্তাত গ'লে লগ পাব এইবিলাক লৈ ইমান ক্ৰিটিকেল কৰিব নালাগে এতিয়া কথা হৈছে আজি আমি মাটিৰ অধিকাৰ মেক্সিমাম লেভেলত দিবলৈ সক্ষম হৈছোঁ প্ৰত্যাহ্বান মই আগতো চাওক কোনো দলক প্ৰত্যাহ্বান নলওঁ সমস্যাটোহে প্ৰত্যাহ্বান দলবিলাকতো ৰাজনীতি কৰিবই দলক যদি প্ৰত্যাহ্বান বুলি ক'লে আপুনি অকলে এটা বেৰা বনাই লৈ পেলাই ৰাজনীতি কৰিব লাগিব ভাৰতবৰ্ষত ৰাজনীতি কৰা মানে ইয়াত 100টা দলে ৰাজনীতি কৰিব অসমত ৰাজনীতি কৰা মানে 20-25টা দলেতো ৰাজনীতি কৰিবই বড়োলেণ্ডতো আজি শান্তি হৈছে চবে লাহে লাহে নাম্বাৰ বাঢ়ি গৈছে চবেই কৰিব ৰাজনীতি এইটো প্ৰত্যাহ্বান বুলি মই ভাবি নলওঁ প্ৰত্যাহ্বানটো হৈছে বড়োলেণ্ডৰ ৰাইজৰ কি সমস্যা আছে সমাধান কৰাটোহে আমাৰ ডাঙৰ চেলেঞ্জ DPFৰ পৰা যোগদান কৰাৰ সম্ভাৱনা আছে আৰু পিছত কম আছে